নমস্কাৰ বন্ধুসকল, আপোনালোকক মই আন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি যাব, যাতে আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে সকলোতকৈ সোনকালে পাই থাকে। আৰু আজি মই আপোনালোকলৈ লৈ আহিছোঁ মূৰ বিষ বা মূৰ কামুৰিলে আপোনালোকে কি কৰিব বা কি খাব বা কি মূৰত লগাব লাগিব, সেয়া সকলো কথা আপোনালোকে গম পাই যাব। প্ৰথমৰ পৰা শেষৰলৈকে চাই যাব, তেতিয়া আপোনালোকে সোনকালে পাই যাব। তেতিয়াহ'লে ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ আহকচোন। আৰু আপোনালোকে যাৰ মূৰৰ বিষ হয় বা মূৰ কামৰণি হৈ থাকে সেইসকলে প্ৰথমতে কৰিব আপোনালোকে বকুল গছজোপা যে বকুল গছৰ শুকান ফুলপাহ নাকেৰে খুব শুহিব, তেতিয়া এই বিষ বা মূৰ কামৰণিটো নাইকিয়া হোৱা দেখা যায়। বা আপোনালোকে কৰিব বকুলৰ যিটো ভিতৰত গুটি থাকে তাক পিহি পেলানি নাকেৰে খুব শুহিব, তেতিয়াও বিষ নাইকিয়া হয়। আৰু নাইবা আপোনালোকে কৰিব পাৰে আঠিয়া কলৰ ডিলটো যে থাকে জালুকৰ সৈতে ভাতৰ লগত খালেও মূৰ বিষ বা মূৰ কামৰণি ভাল হোৱা দেখা যায়। নাইবা আপোনালোকে কৰিব পাৰে এৰা গছ যে থাকে সেই শিপাটো আপোনালোকে থেথেলিয়াই ল'ব, ঘোলৰ লগত মিহলাই মূৰত প্ৰলেপ দিব, লগাব। আধা ঘণ্টামান 1 ঘণ্টামান লগাব আপোনালোকে, তেতিয়া বহুত আৰাম পোৱা দেখা যায়। আচলতে আপোনালোকে যিমান দেৰিলৈকে লগায় সিমানখিনিলৈকে আপোনালোকৰ মূৰৰ বিষটো বহুত নাইকিয়া হোৱা দেখা যায়। যিমান দেৰিলৈকে বস্তুবোৰ লগাই থ'ব সিমানেই ভাল। আপোনালোকে আৰু কৰিব পাৰে শুবৰ সময়ত, যেতিয়া আপোনালোকে ৰাতি শুব তাৰ গাৰুটোৰ তলত, যোনটো গাৰুত আপোনালোকে শুব সেই গাৰুৰ তলত পচতীয়া পাত ৰাখি শুলেও মূৰৰ বিষ বা মূৰ কামৰণি ভাল হোৱা দেখা যায়। বা পচতীয়াৰ পাত ৰ'দত শুকুৱাই থ'ব আপোনালোকে, তাক হাতেৰে মোহাৰিব, শুকুৱাব নহয়, পাতখিলা আপোনালোকে যেতিয়া শুকাই ৰ'দত মৰমৰীয়া দিব, মুচমুচীয়া দিব শুকাই পেলানি, তেতিয়া আপোনালোকে হাতেৰে মোহাৰিব, তাৰপিছত খুব গোন্ধিব আপোনালোকে, তেতিয়াও আপোনালোকৰ মুখ বিষ বা মূৰ কামৰণি নাইকিয়া হোৱা দেখা যাব। বা আপোনালোকে হেৰি কৰিবও পাৰে 3-4টা লং পিহিব, তাত মূৰত লগাব। যোনডোখৰ জেগাত আপোনালোকৰ মূৰ কামৰণিটো হয়, মূৰ বিষটো হৈ থাকে, কপালৰ ছাইডতটো বহুত বিষ উঠি থাকে যাৰ হয়, তেতিয়া আপোনালোকে 3-4টা লং পিহি প্ৰলেপ দিব, লগাব। নাইবা আপোনালোকে 5টা লং পিহিব, 1 কাপ গৰম পানীত আধা কাপ খাই দিব, তেতিয়াও আপোনালোকে বহুত আৰাম পাব। এনেদৰে ৰাতিপুৱা আৰু গধূলি আপোনালোকে একেৰাহে 6-7 দিন খালেই আপোনালোকৰ বহুত আৰাম পাব আৰু ভাল হ'ব। আৰু আপোনালোকে কৰিব পাৰে কেঁচা হালধিটো যে তাত গুড়ি কৰিব, বা কেঁচা হালধি গুড়ি সকলো ঘৰতে থাকে, কেঁচা হালধি জুইত পুৰি ধোঁৱাখিনি আপোনালোকে শুহিবলৈ চেষ্টা কৰিব। যিখিনি কেঁচা হালধি পুৰা ধোঁৱাখিনি ওলাই আহিব, সেই ধোঁৱাখিনি আপোনালোকে খুব গোন্ধিবলৈ চেষ্টা কৰিব, তেতিয়া আপোনালোকৰ কি হয় বহুত ভাল হ'ব, বহুত আপোনালোকে বেমাৰটো আৰাম পোৱাত দেখা যায়। যিসকলৰ মূৰৰ কামৰণি বা যিসকলৰ মূৰৰ বিষ আগৰ পৰাই অকণমান হৈ থাকে, তেতিয়াই আপোনালোকে এই বস্তুকেইটা পৰিধান কৰিব, তেতিয়া আপোনালোকে বহুত আৰাম পোৱা দেখা যায়। তাৰপিছত আপোনালোকে কৰিব আমি পুৰৈ শাকটো যে খাওঁ দালি চালিত দি, সেই পুৰৈ শাকটো আপোনালোকে কি কৰিব, পুৰৈ শাকৰ পাত 2 খিলামান ল'ব, 2-3 খিলামান ল'ব, তাৰ বিজলখিনি, পুৰৈ শাকৰ বিজলটো থাকে, তাৰ বিজল কপালত সানিব, প্ৰলেপ দিব, আধা ঘণ্টামান দিবই আপোনালোকে, নাই কমেও আপোনালোকে 20 মিনিটমান হ'লেও দিবই, তেতিয়া বহুত আৰাম পোৱা দেখা যায়। তাৰপিছতে আপোনালোকে কৰিব পাৰে ছালকুঁৱৰীৰ পাতটো যে খুন্দি মূৰত লগাব, প্ৰলেপ দিব, তেতিয়া আপোনালোকে বহুত আৰাম পাব। আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি আপোনালোকে চাই ভাল পালে প্লিজ লাইক এটা কৰি যাব। আৰু যদি আপোনালোকৰ কিবা বেমাৰৰ ৰোগ কথা জানিবলগীয়া আছে বা ক'বলগীয়া আছে প্লিজ কমেণ্টত লিখিব, তেতিয়া মই আপোনালোকক জনাবৰ কাৰণে ট্ৰাই কৰি চাম। আৰু অহা নেক্সটটো ব্লগত সকলোকে লগ পাম বুলি আশা কৰিলোঁ। আজিলৈ আহিছোঁ।